পৰেশ বৰুৱাৰ ছবি যদি কোনোবাই আঁকে তেতিয়াহ'লে আমাৰ আৰক্ষী আমাৰ প্ৰশাসনে সেই মানুহজনক NSA লগাবনে নাই সেই মানুহজনক যদি পৰেশ বৰুৱাৰ সমৰ্থনত তেখেতৰ প্ৰতি শ্ৰদ্ধা সহকাৰেও কওঁ ময়ো যদি আজি কওঁ যে পৰেশ বৰুৱাৰ সমৰ্থনত মই ছবি আঁকিবলৈ যাম মোকো এৰেষ্ট কৰা হ'ব আমাৰ বিৰুদ্ধে UAP NSA লগোৱা হ'ব গতিকে যিকোনো লত চাওক আইন সকলোৰে বাবে সমান আমাৰ সংবিধানে এইটো কথা কৈছে যে ইকুৱেলিটি বিফৰ ল ইকুৱেল প্ৰটেকশ্যন অফ ল গতিকে আইন যদি সকলোৰে বাবে সমান মুখ্যমন্ত্ৰীৰ বাবেও একেখনেই আইন লাগিব অন্যহাতে আমি যদি প্ৰিভিলেজৰ কথাও চাওঁ মুখ্যমন্ত্ৰীৰ নামত এনেকুৱা কোনো প্ৰিভিলেজ নাই ক্ৰিমিনেল প্ৰচিকিউশ্যন তেওঁ যদি কোনো ক্ৰিমিনেল অফেন্স কৰে তেতিয়াহ'লে ক্ৰিমিনেল অফেন্সৰ ক্ষেত্ৰত তেওঁ কোনো প্ৰিভিলেজ দিয়া হোৱা নাই তেওঁ কোনো প্ৰটেকশ্যন দিয়া হোৱা নাই অন্য এজন অপৰাধীক যিদৰে ব্যৱহাৰ কৰা যাব যিকোনো ক্ৰিমিনেল অফেন্সৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ৰো সেইদৰে ব্যৱহাৰ কৰিব লাগিব গতিকে আমি স্পষ্টকৈ এইটো কথা ক'ব বিচাৰোঁ যে যদি কোনোবাই জুবিনদাৰ ছবি আঁকে আজি তেখেতে এইটো কথাও কৈছে যে জুবিনদাৰ ছবি যিখন ছবি দিব সেইখনেই আঁকিব পাৰিব আজি জুবিন গাৰ্গ এজন ৰাজহুৱা ব্যক্তি তেওঁক ৰাইজে যিদৰে ভাল পাইছিল যিদৰে গ্ৰহণ কৰিছিল তেখেতে সেইদৰে মানি লৈছিল অনাগত দিনত কোনোবা প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে জুবিনদাক নিজৰ মানসপটত যিখন ছবি লৈ ঘূৰি ফুৰিব বিচাৰে সকলোৰে মানসপটত থকা ছবিখন বেলেগ বেলেগ আজি মুখ্যমন্ত্ৰী মহোদয়কো বিভিন্নজনে ছবি আঁকি দিয়ে তেওঁতো মৰমেৰে গ্ৰহণ কৰে সেই ছবিখন তেওঁ ক'ব নেকি যে মোৰ এখন ফটো নহয় অফিচিয়েল ফটো তুমি কিয় আঁকিছা জুবিনদাৰ কোনোবাই ছবি আঁকিব আৰু তেওঁ কৈছে যে NSA লগাম আৰে NSA কাৰোবাৰ পাব্লিক প্ৰপাৰ্টি নেকি যদি কোনোবাই আইন ভংগ কৰিছে অনুশাসন ভংগ কৰিছে যদি কোনোবাই ভাৰতৰ অখণ্ডতা সাৰ্বভৌমত্বৰ প্ৰতি থ্ৰেট আনিছে NSA লগাব পাৰিব আইনে ডিচাইড কৰিব বৰ্তমান প্ৰেক্ষাপটত আজিৰ দিনটোত আমি যিটো দেখিছোঁ যে আলফাৰ প্ৰতি সমৰ্থন দেখুৱাই পৰেশ বৰুৱা ডাঙৰীয়াৰ ছবি আঁকিবলৈ কৈ নতুন প্ৰজন্মক তেখেতে উৎসাহিছে তেখেতে তেওঁলোকক বিপথে যাবলৈ পৰিচালিত কৰিছে আলফাৰ প্ৰতি সমৰ্থন দিবলৈ পৰিচালিত কৰিছে আৰু তেওঁ এইটো কথা বুজাইছে যে ছবি আঁকা বিপ্লৱ যদি কৰিছে তেতিয়াহ'লে পৰেশ বৰুৱাৰ ছবি আঁকা আমাৰ স্পষ্ট দাবী স্পষ্ট প্ৰশ্ন আৰক্ষী প্ৰশাসন আচলতে DGP অসমৰ DGP মহোদয়লৈ প্ৰশ্ন আৰু দিছপুৰ পুলিচ থানাত আমি কেছখন দিছোঁ এইটো প্ৰশ্ন যে অহাকালি বা অনাগত দিনবোৰত কোনোবা অসমৰ উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালী ধৰি ল'লোঁ মাৰ্চেল বৰুৱাই যদি বা অন্যান্য দল সংগঠনে যদি পৰেশ বৰুৱাৰ ছবি আঁকে তেওঁ কিমান দিনলৈ জেলত থাকিব লাগিব তেওঁতো UAP NSAৰ অধীনত এৰেষ্ট হ'ব গতিকে সেই দায়িত্ব কোনে ল'ব আজি মুখ্যমন্ত্ৰী মহোদয়ে যিটো প্ৰভোগ কৰিছে এই ষ্টেটমেণ্টৰ জৰিয়তে য়ং জেনেৰেশ্যনক বহু ল'ৰা ছোৱালী আলফালৈ যাবলৈ বিচাৰি থাকে গুচি যায় যেতিয়াই তেতিয়াই আমি ধৰি আনিব লাগে পুলিচে ধৰি আনে বহু ঘৰৰ মানুহক হাৰাশাস্তি কৰা হয় কৰা নহয় নেকি কোনোবা এজন ঘৰৰ মানুহৰ সঞ্জীৱ বুলি যিজন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিলে তেওঁ বহুত বছৰ জেলত থাকিলে থকা নাই নে কিয় কাৰণ তেওঁ আলফাৰ লগত এটা সম্পৰ্ক আছিল বুলি এটা মেছেজ ওলালে বা সেইটোৰ বিষয়ত কিছুমান প্ৰমাণ পোৱা গ'ল গতিকে এজন বিশ্ববিদ্যালয়ত পঢ়ি থকা সম্ভাৱনাপূৰ্ণ ছাত্ৰৰ গোটেই ভৱিষ্যত নষ্ট হৈ গৈছে তেওঁ জেলৰ পৰা পিছৰ পৰ্যায়ত পৰীক্ষা দিছে গতিকে তেনে এটা সংগঠনক পাব্লিকলি অন ৰেকৰ্ড কেমেৰাৰ সন্মুখত প্ৰেছ মিট দি এখন দেশৰ চিফ মিনিষ্টাৰে যেতিয়া পাব্লিক ষ্টেটমেণ্ট দিয়ে তেওঁ ডাইৰেক্টলি এটা প্ৰমোশ্যন কৰিছে সেই যিটো আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্টৰ আণ্ডাৰত বেন কৰি থোৱা অৰ্গেনাইজেশ্যন সেই অৰ্গেনাইজেশ্যনটোৰ তেওঁ প্ৰমোশ্যন কৰিছে সেই ষ্টেটমেণ্টৰ জৰিয়তে নতুন প্ৰজন্মক তেওঁ প্ৰভোগ কৰিছে যাতে নতুন প্ৰজন্মই গৈ ছবি আঁকক পৰেশ বৰুৱা আৰু তাৰ পাছত যেতিয়া সেই ল'ৰা ছোৱালীবোৰক জেললৈ লৈ যোৱা যাব তেওঁ তাৰ কাৰণে ৰেছপনচিবিলিটি ল'বনে নাই আমি আৰক্ষী প্ৰশাসন DGP মহোদয়ক এইটো স্পষ্টকৈ কওঁ যদি কাইলৈ কোনোবাই আলফাৰ নামত কবিতা লিখিলে কোনোবাই ছবি আঁকিলে কোনোবাই আচলতে আলফাৰ প্ৰতি সমৰ্থনৰ এটা বাক্য লিখিলে এৰেষ্ট কৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰী মহোদয়ৰ এই পাব্লিক ষ্টেটমেণ্টটোৰ ক্ষেত্ৰত DGPৰ কি ষ্টেণ্ড হ'ব অসমৰ প্ৰশাসনৰ অসমৰ আৰক্ষীৰ কি ষ্টেণ্ড হ'ব এইটো আমাক জানিব লাগিব কাৰণ সাংবিধানিক পদমৰ্যাদাত এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে যেতিয়া এজন ব্যক্তি থাকে তেওঁৰ যথেষ্ট দায়বদ্ধতা থাকে তেওঁ যিকোনো আৱেগিক কথাৰ বহিঃপ্ৰকাশ কৰিব নোৱাৰে আজি মই ওঠ লোৱা নাই আজি অসমৰ যুৱ প্ৰজন্মৰ শপত গ্ৰহণ কৰা নাই কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে সংবিধানৰ নামত শপত গ্ৰহণ কৰিছে গতিকে সংবিধানৰ নামত শপত গ্ৰহণ কৰি সংবিধানৰ প্ৰতি ভাবুকি অনা কোনো কাম তেখেতে কৰিব নোৱাৰে আৰু তেখেতে কৰিছে গতিকে আমি তেখেতৰ বিৰুদ্ধে এখন FIR আজি দাখিল কৰিছোঁ দিছপুৰ আৰক্ষী চকীত আৰু আমি দাবী কৰিছোঁ যে ইকুৱেলিটি বিফৰ ল ইকুৱেল প্ৰটেকশ্যন অফ ল সকলোৰে বাবে সমান ৰুল অফ ল লাগিব লাগে তেওঁৰ বিৰুদ্ধে ক্ৰিমিনেল প্ৰচিকিউশ্যন হ'ব লাগে যদি বেলেগে আলফাক ছাপৰ্ট কৰিলে বেলেগে আলফাক ছাপৰ্ট কৰি ছবি আঁকিলে কবিতা লিখিলে NSA লাগে UAP লাগে তেনে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও লাগিব লাগে আৰু তেখেতে এনেধৰণৰ কাম কাজৰ পৰা বিৰত থাকিব লাগে